দ্বাদশ অসম আৰক্ষী বাহিনী ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ১৯৮০ চনৰ ১৯ মাৰ্চত ছৈয়দ মুজিবুৰ ৰহমানক অধিনায়ক হিচাপে লৈ ১৪৯ গৰাকী জোৱানৰ অভয়াপুৰীত স্থাপন কৰা হৈছিল দ্বাদশ অসম আৰক্ষী বাহিনী। পৰৱৰ্তী পৰ্যায়ত ১৯৮৫ চনৰ ১ মাৰ্চত শোণিতপুৰ জিলাৰ জামুগুৰিহাটলৈ মুখ্য কাৰ্যালয় হিচাপে স্থানান্তৰ কৰা হয়। দ্বাদশ অসম আৰক্ষী বাহিনীৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে পালন কৰা হয়। অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ বাহিনীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, অসম আৰক্ষীৰ উত্তৰ অসম সংমণ্ডলৰ আৰক্ষী উপ মহাপৰিদৰ্শক বিজয়গিৰি কুলিগ্ৰাম, দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক কমল কুমাৰ গুপ্তাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে। দ্বাদশ অসম আৰক্ষী বাহিনীয়ে বিগত সময়ত মেঘালয় আৰু ৩০০ গৰাকী আৰক্ষীক প্ৰশিক্ষণ দিয়াৰ লগতে আইন শৃংখলা আৰু ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াইছে। আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে অসম আৰক্ষীৰ পতাকা উত্তোলন কৰি বাহিনীটোৰ জোৱানসকলে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয়। তদুপৰি মহাপৰিদৰ্শকগৰাকীয়ে দ্বাদশ অসম আৰক্ষী বাহিনীৰ চৌহদত এখন ক্ৰীড়াৰ বাবে প্লে স্কুলৰো শুভাৰম্ভ কৰে।